বন্ধুসকল আপোনালোক সকলো ভালে আছেনে? আজি মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক সন্মত আহিছোঁ। আজি মই বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাই আছোঁ, কাৰণ মই 2 সপ্তাহত বনাব পৰা নাই, কিবা এটা প্ৰব্লেম আছিলে, সেইটো কাৰণে বনাব পৰা নাই। তো কথাটো হ'ল বন্ধুসকল, সকলোৱে বিচাৰে যে এনেকুৱা এটা শান্তি পৰিৱেশত যাবৰ কাৰণে, সকলো যাব নোৱাৰে। মোৰো বহুত আশা আছিলে, বহুত দিনৰ মূৰত আজি ফুৰিবলৈ আহিছোঁ ইয়াত নানাগড় হয়, আৰু আহিম বুলি আহিব নোৱাৰোঁ। পঢ়া শুনাও আছিলে, এতিয়া পঢ়া শুনা কম হৈছে, আৰু টাউনত আহিছিলোঁ কিবা কাৰণত, সেইটো কাৰণে এইফালে উঠিছোঁ। কালি আহিছিলোঁ, আজি আকৌ যামগৈ। কথাটো হ'ল সকলোৱে বিচাৰে যে শান্ত শিষ্ট পৰিৱেশ পাবৰ কাৰণে, আৰু এনেকুৱা সেউজীয়া পৰিৱেশ পাবৰ কাৰণে সকলোৱে নোৱাৰে। সকলোৰ মন যায় য'ত কোনো নাথাকে অকলে যাবৰ কাৰণে, কিন্তু সকলো যাব নোৱাৰে। আশা সকলোৱে কৰে, কিন্তু সকলো মানুহে আশা কৰিব লাগে যে এনেকুৱা পৰিৱেশ চাবৰ কাৰণে। বন্ধুসকল, মই এটা ইয়াত আহি ভিডিঅ' বনাইছিলোঁ, এইটো আপলোড কৰিম, সকলোৱে চাব, নিশ্চয় ভাল লাগিব। কাৰণ মোৰেও ভাল লাগিছে, ইয়াত আহি মোৰ এনেকুৱা লাগিছে যে মই শূন্য এটা পৰিৱেশত আহিছোঁ, বহুত ভাল লাগি আছে।